আপুনি যদি ৰাতি যদি জংঘলৰ মাজেদি গৈ আছে হঠাৎ যদি আপোনাক পিছফালৰ পৰা মাতি পেলাই কয় অ' বাপু শুনচোন মোক অকণ সহায় কৰ আপোনাৰ কেনেকুৱা লাগিব আৰু যেতিয়া আপুনি পিছলৈ ঘূৰি চাই তেতিয়া যদি দেখে এজন বুঢ়া মানুহ মূৰত পাগুৰি হাতত দীঘল এডাল লাঠি আৰু চকুত এটা অদ্ভুত চাৱনি যদি আপুনি দেখা পায় আপোনাৰ কেনেকুৱা লাগিব হয় আজি মই ক'বলৈ ওলাইছোঁ বুঢ়া ডাঙৰীয়াৰ ওপৰত যিসকলে আজিকালি লোকবিশ্বাস মতে কোৱা হয় বুঢ়া ডাঙৰীয়া হৈছে কোনো এটা বেয়া শক্তি নহয় কোনো এটা ভূতো নহয় পিশাচো নহয় তেওঁ হৈছে এজন পবিত্ৰ আত্মা হয় বুঢ়া ডাঙৰীয়া হৈছে এজন পবিত্ৰ আত্মা যিয়ে নামঘৰ ৰখীয়া বুলি কোৱা হয় আৰু কিছুমান অজান জেগাত ৰাতি কেতিয়াবা আপুনি গৈ আছে কাটচিত কেতিয়াবা আপুনিও হয়তো দেখা পাইছে হয়তো দেখিবও পাৰে সেইটো মই নকওঁ যদি আপুনি যদি চাবলৈ গৈছে তেতিয়াহ'লে তেওঁ ভৰি দুখন কেতিয়াও মাটিত লাগি থকা দেখা নাপায় আৰু তেওঁৰ কণ্ঠত কোনো মানুহৰ সুৰ নাথাকে তেওঁৰ কণ্ঠৰ স্বৰ হৈছে বহুত বেলেগ স্বয়ং ভগৱানৰ নিচিনা স্বৰ বুঢ়া ডাঙৰীয়া কেতিয়াও মানুহক ভয় নোখুৱায় আৰু বুঢ়া ডাঙৰীয়াক মানুহে দেখিলে অথচ ভাল বুলিহে কোৱা হয় আৰু আজিও বহুত মানুহে কয় যে ৰাতি নীৰৱতাত ক'ৰবাত গৈ থাকিলে হয়তো ক'ৰবাৰ গছৰ ডালত হয়তো ক'ৰবাত নামঘৰৰ ওচৰত তেওঁক দেখা পোৱা যায় হয়তো আপোনালোকে যদি কেতিয়াবা ক'ৰবাত যায় তেতিয়াহ'লে বুঢ়া মানুহ বুলি নাভাবি যদি আপোনালোকে ওচৰ চাপি নাযায় আৰু দূৰৰ পৰাই যদি চাই তেওঁ যদি নোহোৱা হৈ যায় তেতিয়াহ'লে আপোনালোকে এজন বুঢ়া ডাঙৰীয়া আছে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চাইডত